তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। তো গাইজ আজি একদম পূৰা ধামাকা এটা ভিডিঅ' হ'বলৈ গৈ আছে। আজি আপোনাৰ এটা বিশেষ ৰেচিপি বনাবলৈ গৈ আছোঁ। তো ৰেচিপিটো কি আপোনালোকক কৈ আছোঁ। তো গাইজ এতিয়া আমি মানে বস্তুবিলাক যোগাযোগ কৰি আছোঁ। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইজ কাহিনীটো এনেকুৱা হ'ল মানে ভাগিন আহিছে। তো ভাগিনে মানে দিছিলে চিকেন পকৰা খাওঁ বুলি ক'লে, আৰু ৱাইফেও মানে বহুত দিনৰ পৰা খাম কৈ আছিলে। তো গাইজ বস্তু বাহানিবিলাক মানে যোগাযোগ কৰি আনিছোঁ। তো বাকী যিয়ে নহওক এতিয়া মানে বনাম বুলি ভাবিছোঁ। তো কেনেকৈ কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাম। আৰু চুলি তুলি কাটিলোঁ মানে আপোনাৰ উজোৰা চামন পূৰা বনি আছোঁ। তো গাইজ কি ক'ব এতিয়া, বাকী বহুত দিনৰ পৰা মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই, আৰু মানে আপোনালোকক এণ্টাৰটেইন কৰিব পৰা নাই। বাকী যিয়ে নহওক আকৌ আহিছোঁ। তো আপোনালোকে ভিডিঅ'বিলাক চাওক। ভিডিঅ'ত মানে ভিউজ নাইকিয়া হৈ গৈছে একেবাৰে। তো সেইকাৰণে মানে এইফালে ৱাইফে অকণমান কিবা কিবি কৰি আছে। সেইফালে চৰি হাই কৰি দিয়া আকৌ, হাই কৰি দিয়া, হাই। তো গাইজ এতিয়া আমি দুইটা মিলি পূৰা লাগি যাম। তো আপোনালোকে চাওক কি কি দিছোঁ কি কি নাই দিয়া। তো গাইজ চিকেন পকৰা উইথ TG07 ব্লগাৰ ষ্টাইল, মানে মোৰ ষ্টাইল। তো লেটছ চি। তো গাইজ এতিয়া বস্তুখিনি এইখিনি আপোনাৰ মাংস লৈছোঁ। তো মাংস আধা কেজি লোৱা হৈছে। তো এইখিনি ধুনীয়াকৈ ধুই মেলি চফা কৰি লোৱা হৈছে, যিহেতুকে নেকি ব্ৰইলাৰ হয়। তো তাৰ কাৰণে অকণমান ধুই মেলি ল'ব লাগিব। তো গাইজ এফালে আপোনাৰ আছে চাট মছলা, এফালে আছে আপোনাৰ গৰম মছলা, আৰু আপোনাৰ ধনিয়া পাউডাৰ, আৰু আন্দা 3টা লোৱা হৈছে। তো এফালে আছে আপোনাৰ বেচন, আৰু এফালে কৰ্ণফ্লাৱাৰ। তো গাইজ ৰেড চিলি আৰু জিৰা গুড়াও লৈছোঁ। মানে এইকেইটা ঘৰত থকা আগতে খুলি থোৱা আছে, আপোনালোকে দেখিছে। আমি ইমান মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মানে বৰ্তমান লৈ আছিলে মানে এইটোৱে ব্যৱহাৰ কৰে। তো গাইজ এতিয়া পূৰা আৰম্ভ কৰি দিম, আপোনালোকে চাই যাওক। তো গাইজ ইয়াত এটা খালী পাত্ৰ লোৱা হৈছে। তো এতিয়া ইয়াত একদম ধুনীয়াকৈ আপোনাৰ বেচন লৈ ল'ম। তো বেচনটো জোখাই ল'ব। বেচন ল'লোঁ ইমানটো। ইয়াত কৰ্ণফ্লাৱাৰ বেছি দিব নালাগে একচুৱেলি। কৰ্ণফ্লাৱাৰ মই চামুচখনত অলপ দিছোঁ, 2 চামুচ। তো 2 চামুচ মানে সম্পূৰ্ণ 2 চামুচ নহয়, অলপ অলপ দিছোঁ। এইফালে আপোনাৰ ধনিয়া পাউডাৰ এড কৰিছোঁ। আপোনালোকে জোখত দিব। এফালে লৈছোঁ মই এইফালে আপোনাৰ গৰম মছলা, গৰম মছলা এড কৰি আছোঁ। পাৰফেক্ট। ইয়াত আপোনাৰ এয়া আছিলে ৰেড চিলি। তো ইয়াক থোৰা লৈ লৈছোঁ। তাৰপিছত অলপ জিৰা দি দিছোঁ, পেটৰ কাৰণে ভাল জিৰাটো। জিৰা পাউডাৰ অলপ দি দিছোঁ। অ'কে, দেন ইয়াত আমি অকণমান চাট মছলা কৰিছোঁ। এইখিনি কমপ্লিট হৈ গ'ল। এতিয়া দেখিছে এইখিনি অকণমান মিলাই লৈছোঁ। এতিয়া ডিম এড কৰিম, আন্দা। আন্দাটো আপোনালোকে কেনেকৈ ভাঙিব লাগে জানে, সকলো হয়, হ'লেও দেখাই দিছোঁ। তো এনেকৈ কৰিব। তাৰপিছত মুখখন কি দেখুৱাই আছে? তো গাইজ আন্দাটো কাটিব লাগিব। তো আন্দাটো এনেকৈ কাটিব আপোনালোকে। তাৰপিছত এনেকৈ ঢালি দিব मस्त तरीके से। তাৰপিছত ইয়াত এইটো খকলাপন हो गया, इसको हम रख देते हैं साइड में। अबे रुक, ফুৰিবলৈ যাবলৈ মন পা আনিছোৱে তাক খুৱাই ৰাস্তাটো, আকৌ যাবলৈ মন পা। এনিৱে দুটা এড কৰি দিয়া হ'ল। नंबर 3 का बारी है अभी। तो गाइस
পাৰফেক্ট। তো কটাৰী কাম নাই এতিয়া। তো গাইজ ইয়াক এতিয়া এইখিনিত ধুনীয়াকৈ একদম মিলাব লাগিব। মিক্সটো ভালকৈ কৰিব। প্ৰয়োজন হ'লে আপুনি হাতৰো ব্যৱহাৰ কৰিব পাৰে। তো মই বৰ্তমান হাতৰ ব্যৱহাৰ কৰিম, কাৰণ আমাৰ ওচৰত যিহেতুকে নেকি উপযুক্ত আপোনাৰ হেৰিটো নাই মেচিন, তাৰকাৰণে এতিয়া মই হাত ব্যৱহাৰ কৰিম, হাতৰ ব্যৱহাৰ। এফালে পূৰা মানে ভালকৈ আপুনি মিক্স কৰিব, কাৰণ কেলেনো আপোনাৰ এইটো যিটো নেকি কি কয় এইটো, সেই পাহৰি থাকিলোঁ নহয়, এই আপোনাৰ বেচনটো মানে আপোনাৰ গোটা গোটা হৈ থাকে কিছুমান, তো তাৰ কাৰণে ভালকৈ একদম মিক্স কৰিব যাতে অকণো বেলেগ হেৰি নাথাকে। তো চাওক কেনেকুৱা হৈছে। গাইজ দেখিছে এইখিনি পূৰা ধুনীয়াকৈ হৈ গৈছে। এইখিনি মিক্স কৰি ল'লোঁ, মচলা চচলা চব। তো এতিয়া এইটো মিট এড কৰিম, মাংসটো। তো ভাবিছোঁ মানে মাংসটো গোটেইটো এড কৰাতকৈ অলপ বাছি বাছি এড কৰিম বুলি ভাবিছোঁ। তো গাইজ এয়া মাংসটো। তো মাংস মানে কেছটো কি হ'ল, মই দোকানীটোক ক'লোঁ বোলো ভালকৈ অলপ মিডল চাইজ কৰি দিয়ে বুলি, মাংস কাটিব নাজানে চাব। তো গাইজ এই খিচিং মাচাংবিলাক থৈ দিয়া হৈছে, এইখিনি কাম নহ'ব, সেইখিনি এক্সট্ৰাকৈ ভাজি খাব লাগিব। তো এতিয়া এইখিনি পূৰা মিক্স কৰি দিম। দেখিছে একদম মজাকৈ আপোনালোকে মেৰিনেশ্যন কৰিব, মানে বস্তুটো যাতে ভালকৈ লাগি যায়, টুকুৰা থাকি নাযায়। তো গাইজ এয়া দেখিছে মই একদম পূৰা ধুনীয়াকৈ মেৰিনেশ্যন কৰি দিছোঁ। গামলাটো মানে যাওঁগৈ কৈছে। তো এনিৱে আপোনালোকে ঠিক এনেদৰে কৰিলেই হ'ল। এতিয়া মই আপোনালোকক এটা কথা কওঁ, এক প্লেট আপোনাৰ এইটো কি কয় চিকেন পকৰা যদি আপুনি ল'বলৈ যায়, এটলিষ্ট 100 টকা বা 120 টকা হয়। তো তাত থাকি আপুনি যদি 1 কেজি মাংস নালাগে, আধা কেজি, তেতিয়া আকৌ আপুনি এক প্লেটত অকল 6 পিচ বা 7 পিচহে মাংস পাব। তো গাইজ যদি আপুনি আধা কেজি মাংস আনে, তেন্তে আপুনি এভেইলেবল মাংস পাব। তো নিজে যদি এইকণ আপুনি এনেকৈ কৰি পিনি বনাই লয়, তেন্তে আপোনালোকৰ বহুত লাভ হ'ব। তো এনিৱে এইকণ পৰি গৈছিলে, মই উঠাই লৈছোঁ, মানে এইবিলাক চাফা হৈ আছিল সেইকাৰণে। বোলে কিনা হাঁহৰ থুতৰিলৈকে মঙহটো। তো গাইজ সেইকাৰণে ঘৰতে আপোনালোকে বনাব। আৰু মই এতিয়া জোখত বস্তুবিলাক ইউজ কৰিছোঁ, সিহঁতি মানে নিদিবলগীয়া বস্তু কিছুমানো দিয়ে, তো সেইবিলাক মই এড কৰা নাই, আৰু এইবিলাক এড কৰিবও নালাগে পৰাপক্ষত। তো গাইজ ইয়াত অকণমান হালধি গুড়া লৈ লোৱা হৈছে, মানে ৰংটোৰ কাৰণে, আৰু ইয়াত অকণমান জ্বলাৰ কাৰণে জালুক দি দিয়া হ'ল। তো বেছি এড কৰিব নালাগে, অলপ জোখত মানে আৰু কি অকণ দি দিছোঁ। তো গাইজ আৰু নেমু লাগিব, তো নেমুটো মোৰ থাকি গৈছিলে, তো নেমুটো পাহৰি গৈছিলোঁ, কিন্তু গোল নেমু হ'লে বেছি ভাল। গোল নেমু হ'লে এটা লৈ ল'ব। আৰু এতিয়া আমাৰ যিহেতুকে গোল নেমু নাই, ইয়াত মই কাজি নেমুকে এড কৰি দিছোঁ। গাইজ এইখিনি পূৰা এনেকৈ মিক্স কৰি দিব। গাইজ এনেকৈ ধুনীয়াকৈ একদম মিক্স কৰি ল'ব। এইখিনি মোৰ হৈ গৈছে অলমষ্ট। তো এইখিনি এতিয়া মই অলপ সময়ৰ কাৰণে এতিয়া থ'ম, মানে মিনিমাম ধৰি লওক আপোনালোকৰ 1 ঘণ্টা 2 ঘণ্টা, আৰু যদি পাৰে তেন্তে 3 ঘণ্টা থ'ব। তো গাইজ মই কিমান সময় থওঁ তো চাই থাকক, কৈ আছোঁ। তো গাইজ অলমষ্ট এইখিনি হৈ গৈছে, মানে মেৰিনেশ্যন। তো ইয়াক এতিয়া অলপ সময়ৰ কাৰণে থ'ব লাগিব। তো গাইজ কথাটো কি, আমাৰ এতিয়া ইয়াৰ ওপৰত ৰেপ কৰি পিনি পলিথিন নাই, ৰেপ কৰি থ'বলৈ মানে আপোনাৰ এই একদম পূৰা এইবিলাক ব্যৱস্থা নাই আৰু। তো তাৰ কাৰণে আমি মানে প্লেট ব্যৱহাৰ কৰিম। তো ওপৰত প্লেটখন দি ফ্ৰিজত সুমিয়াই থ'ম। তো এইফালে চাওক, তো ইয়াত মই প্লেটখন এনেকৈ দি দিলোঁ, হৈ গ'ল। এতিয়া ইয়াক আপোনাৰ মিনিমাম 2 ঘণ্টা ৰাখিম ফ্ৰিজত। ফ্ৰিজটো খুলি ল'লোঁ ধুনীয়াকৈ। তো ফ্ৰিজটো আমাৰ চলি আছে, তো এতিয়া এইটো ধুনীয়াকৈ ইয়াতে থৈ দিম। তো গাইজ 2 ঘণ্টাত আপোনাৰ এতিয়া মই ফ্ৰিজত ভৰাই দিলোঁ। তো 2 ঘণ্টা
নথলেও হয়, আধা ঘণ্টাটো কিছুমানে উলিয়াই বনায়। তো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, যিমান সময় থ'ব পাৰে সিমান সময় ভাল, বস্তুটো ধুনীয়াকৈ মানে হেৰি হৈ যায় মাংসৰ লগত। তো গাইজ মই কিমান সময় থওঁ, এতিয়া মিনিমাম এঘণ্টামান থ'ম, তো তাৰপিছত মই বনাম। তো গাইজ দেখিছে এনেদৰে এবাৰ পূৰা এইটো ভিডিঅ'ত পূৰা ধুনীয়াকৈ চিকেন পকৰা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো বাকী ভিডিঅ'বিলাকো আপোনালোকে চাব। তো গাইজ এতিয়া হাত চাত ধুই লওঁ, এইখিনি আপোনাৰ হাতত লাগিলে দিগদাৰ হ'ব। তো গাইজ হাত চাত ধুওঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমাৰ ইয়াত পূৰা ভয়ংকৰ গৰম হৈ আছে। তো এইফালে দেখিছে আপোনালোকে কেনেকুৱা ডাঙৰ ৰ'দ দিছে, যে যোৱাকালি একদম পূৰা শুব পৰা নাই, ইমানে গৰম। তো আজি পূৰা টিকা ফটা ৰ'দ। তো কি কৰিব। তো গাইজ ইয়াত তেল দি দিছোঁ, ৰিফাইনত বনাব পাৰিলে, কিন্তু আমাৰ ৰিফাইন যিহেতুকে নাই সেইকাৰণে মিঠাতেলতে বনাইছোঁ। তো গাইজ আফটাৰ 1 hour লেটাৰ, এঘণ্টাৰ পিছত এতিয়া মই এইখিনি উলিয়ালোঁ। দেখিছে আপোনাৰ একদম পূৰা টেণ্ডাৰ হৈ গ'ল। তো গাইজ এতিয়া এইখিনি পূৰা আপোনাৰ এতিয়া বনাম। আৰু এইফালে আপোনাৰ এইটো বাচন এটা লৈছোঁ চাওক। তো ইয়াত মিঠাতেল দিছোঁ। একচুৱেলি আপোনালোকৰ তাত মিঠাতেল যদি আছে মিঠাতেল দিব, নহ'লে বা ৰিফাইন দিলেই হ'ব। ৰিফাইন দিলে বেছি ভাল হয়। তো এনেকুৱা হাতা এখন লৈ ল'ব। তো তেলটো অলপ গৰম হওক, তাৰপিছত দি আছোঁ। একচুৱেলি মিঠাতেল দামটো বেছিতো, সেইকাৰণে বেছি দিয়া নাই, অলপ দিছোঁ। কিন্তু আপোনালোকে অলপ সৰহকৈ ল'ব। মিনিমাম ধৰি লওক ইয়াত এতিয়া এইটো ইমানটোমান ল'বই লাগে, তো অলপ সৰহকৈ ল'ব লাগে, কিন্তু মই এতিয়া কমেই লৈছোঁ। তো গাইজ তেলটো হৈছে নাই একচাত দি চাওঁ আমি। তো ঠিক আছে। তো এতিয়া দি যাম মই এটা এটাকৈ। তো গাইজ এইফালে দেখিছে আপোনাৰ, এয়া দেখিছে, তো ব্ৰাউন কালাৰ হ'ব লাগিব। তো এতিয়া বহুত সময় আছে এতিয়াও হ'বলৈ। তো ইয়াত এতিয়া ল' ফ্লেমত সদায় বনাব। এয়া দেখিছে আপোনালোকে ফ্লেমটো ল' কৰি থোৱা আছে। তো গাইজ ল' ফ্লেমত বনাব ল' ফ্লেমত বনাব। আমাৰ পাত্ৰটো যিহেতুকে নেকি সৰু, সেইকাৰণে মানে অলপ দিছোঁ। তো আপোনালোকৰ যদি পাত্ৰ ডাঙৰ হয়, তেল অলপ সৰহকৈ লাগিব। তাত থাকি আপোনালোকে পাত্ৰটো সৰুকৈ ল'ব, তেল কমকৈ লাগিব, দি যাব, হৈ যাব। ফাইনেলি প্ৰথম গোটাটো হৈ গ'ল। তো গাইজ এইখিনি হৈ গৈছে। তো দেখিছে আপোনালোকে ব্ৰাউন কালাৰ উঠি গৈছে পূৰা। তো ইয়াক আকৌ এবাৰ ফ্ৰাই কৰিব লাগিব। তো ইয়াক এতিয়া বৰ্তমান কাঢ়ি থ'ম। গাইজ এয়া দেখিছে এইখিনি পূৰা হৈ গ'ল। তো এইখিনি ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত ইয়াক আকৌ যেতিয়া খোৱাৰ আগত ইয়াক একচাত ফ্ৰাই কৰি ল'ব লাগিব। তো গাইজ এয়া নেক্সট কোটা চলি আছে, এইখিনি আকৌ একবাৰ ফ্ৰাই কৰিব লাগিব। তো দেখিছে আপোনালোকে এনেকুৱা হৈছে, বেয়া হোৱা নাই, ইমান ধুনীয়া হৈছে, ফ্লপি হৈছে। তো এইফালে আমাৰ ভাগিন ধুনীয়া হৈছে। তো গাইজ এতিয়া বনাই আছোঁ, আৰু তো গাইজ পূৰা বাকীখিনি কৰি লওঁ, তাৰপিছত পূৰা দেখাই আছোঁ। আকৌ নেক্সট টাইম ডিপ ফ্ৰাই কৰিব লাগিব, তেতিয়া দেখাই আছোঁ। তো গাইজ এইখিনি কমপ্লিট কৰি লওঁ তাৰপিছত। তো গাইজ গধূলি হ'বলৈ হৈ গ'ল, একদম খিৰিকি পূৰা বন্ধ হৈ গ'ল। এইফালে দেখিছে আপোনালোকে। তো গাইজ এতিয়া মানে গধূলি সময়তহে একদম ফাষ্টফুডৰ আপোনাৰ জুতিটো লৈ ভাল লাগে। তো তাৰ কাৰণে মানে এতিয়া হাফ ফ্ৰাই কৰি থোৱা আপোনাৰ যিখিনি নেকি আপোনাৰ চিকেন পকৰা আছে, সেইখিনি আকৌ ফুল ফ্ৰাই কৰিম। তো কেনেকৈ কৰিছোঁ, কি কৰিছোঁ চাই যাওক। তো গাইজ ব'লক ফুল ফ্ৰাই কৰোঁ, তাৰপিছত টেষ্ট কৰিব লাগিব। লেটছি এইখিনি এনেকৈ থৈ দিয়া আছে। এই বস্তুটো আপোনালোকে কি কৰিব, এনেকৈ কাঁহী এখনত ল'ব, এনেকৈ কৰি একচাত এনেকৈ হেঁচি দিব। তেতিয়া কি হ'ব, ই অকণমান ফাটি যাব ন। তাৰপিছত যেতিয়া নেকি আপুনি আকৌ ফ্ৰাই কৰিব, তেতিয়া ইয়াৰ মানে ভিতৰটো একদম পূৰা ভিতৰলৈকে সিজি যাব। তো তেলটো আমাৰ গৰম হৈছে। তো এইখিনি তেলতে আপোনালোকে কৰিব পাৰিব, বেলেগ তেল লোৱাতকৈ। গেছৰ ফ্লেমটো আপুনি মিলাই ল'ব আপোনালোকৰ জোখত। তো গাইজ পূৰা দি দিছোঁ। এতিয়া এইটো ফুল ফ্ৰাই হ'ব, তাৰপিছত তো
তো ফাৰ্ষ্ট কোটা কমপ্লিট, এতিয়া কমপ্লিট লাষ্ট কোটা। এই কোটাটো হোৱাৰ পিছত পূৰা ধুনীয়াকৈ আপোনাৰ হেৰি এইটো কি কয় সেইটো পাহৰি থাকিলোঁ নহয়। তো গাইছ ইয়াত অলপ ক'লা নিমখ দি দিছোঁ আৰু অলপ চাট মছলা, তাৰপিছত ইয়াত এতিয়া ওপৰত অলপ ক্ৰীম ধুনীয়াকৈ। তো গাইছ ক্ৰীমটো আপোনালোকে এক্সট্ৰাকৈ লৈ ল'ব, তেতিয়া আৰু ভাল লাগিব। তো এয়া পূৰা ধুনীয়াকৈ চিকেন পকৰা। চাটনি নাই, চাটনি বনাবলৈ মানে সঁজুলি নাই, সেইকাৰণে চাটনি নাই, কিন্তু এনেকেই। তো চবে টেষ্ট কৰক চাওঁ। ধুনীয়া, কেনেকুৱা আছে? মজা ন? ঠিক আছে। গাইছ নিজেও টেষ্ট কৰি চাওঁ কেনেকুৱা আছে। বেয়া নাই, ধুনীয়া আছে। এনেকুৱা হেৰি এটা বনাই ল'লে, চাটনি বনাই ল'লে ধুনীয়া লাগিব। তো এতিয়া ক্ৰীমটোৰ লগত খাইছোঁ আমি, আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈ খাব পাৰে। তো গাইজ ফাইনেলি খাই বৈ একদম পূৰা আজৰি। এতিয়া মানে আপোনাৰ বহি আছোঁ। তো গাইজ সেইটো আপোনালোকে চিকেন পকোৰাটো আপোনালোকে ক্ৰীমৰ লগতো খাব পাৰে। যদি চাটনি বনাই লয়, জ্বলা চাটনি বনাই লয়, তেতিয়া আৰু ভাল লাগে। আৰু আপোনালোকে হাফ ফ্ৰাই কৰি থোৱাৰ পিছত ফুল ফ্ৰাই যেতিয়া কৰিব, তেতিয়া আপোনালোকে পিঁয়াজ, পেপচিকাম, জলকীয়া এনেকৈ দি পিনি আপোনালোকে ধুনীয়াকৈ মানে চব্জি ভজা নিচিনাকৈ ভাজি একচাট চচ টচ দি ধুনীয়াকৈ তাক আকৌ খাব পাৰে, তেনেকৈ খাব পাৰে। তো গাইজ তেনেকৈ বনাই খাব পাৰে আপোনালোকে। তো গাইজ বহুত ধৰণ আছে খোৱা। তো মই মানে মোৰ এতিয়া কি কয় এইটো আপোনাৰ চাটনি তাটনি বনোৱা সঁজুলি সা সৰঞ্জাম নাই বিশেষকৈ। মই মানে ক্ৰীমটোকে চইচ কৰিলোঁ আৰু বেয়া লগা নাই, তো খাই ভালেই লাগিলে। তো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। খালি যিটো নেকি আপোনালোকে ফ্ৰাই কৰিব, তাৰ যাতে ফ্লেমটো আপোনালোকে জোখত দিব, অভাৰ ফ্ৰাই হ'ব নিদিব, বা একেবাৰে কম ফ্ৰাই হৈ থাকিলেও বেয়া হ'ব। তো গাইজ সিমানে। তো আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে, তেন্তে কিবা যদি অকণমান সুখ পালে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পায়। আজিলৈ ভিডিঅ'টো ইমানে। তো গাইজ টিল দেন টাটা, বাই বাই।